নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালেই। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ ভাপত দিয়া মাছৰ ৰেচিপি। আপোনালোকে বহুতে হয়তো ভাপত দিয়া মাছ বনাই খাবলৈ জানে, কিন্তু মইনো কেনেকৈ বনালোঁ আজি আপোনালোকক দেখুওৱা আহক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাপত দিয়া মাছ বনাবলৈ মই মাছ 4 পিচ লৈ লৈছোঁ আৰু কেঁচা জলকীয়া 3টা ফালি লৈছোঁ। পিঁয়াজখিনি মই অকণ ৰুকনিত ৰুকি লৈছোঁ। নহৰু আদা খুন্দি লৈছোঁ। এতিয়া মাছখিনি মছলা সৈতে মিক্স কৰি 10 মিনিটৰ কাৰণে থৈ দিম। এটা বাটিত মাছখিনি ইয়াতে ধুনীয়াকৈ মছলা দিম। মাছ কেইপিচ লৈছোঁ, পিঁয়াজ দি দিছোঁ, আদা নহৰুখিনি দি দিছোঁ, খুন্দি লোৱা আদা নহৰুখিনি, ফাটি লোৱা কেঁচা জলকীয়াকেইটা, তাৰপিছত সোৱাদ অনুসৰি নিমখ দিছোঁ মই ইয়াতে। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব। এইখিনি হ'ল জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, হালধি আৰু অকণমান গৰম মছলা। গোটেইখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মাছখিনি মছলাখিনি সানি দিম আৰু তাতে অকণমান তেল দি দিছোঁ। তেল আপোনালোকে খোৱা প্ৰয়োজন অনুসৰি ল'ব আৰু কিমান তেল খায়। গোটেই মছলাখিনি এতিয়া মই সানি পেলাই 10 মিনিটৰ কাৰণে ঢাকি থ'ম ভালকৈ। দেখিছেনে মই কিমান ধুনীয়াকৈ মাছকেইটাত মছলাখিনি ভিতৰলৈকে সোমাই যোৱাকৈ সানি দিছোঁ। এনেকৈ সানি ল'ব। ভাপত দিয়া মাছ এনেদৰে বনালে খুব ধুনীয়া লাগে খাবলৈ, কিন্তু মাছৰ কেঁচা গোন্ধটো নাথাকে। মই এইখিনি মাছ ফ্ৰাই কৰি নলওঁ, এনেকৈ কেঁচাৰ ভাপত দিম। এতিয়া মাছখিনি মই ধুনীয়াকৈ সানি লৈ 10 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম। মই ইয়াত কেৰাহীখনত মাছ ফ্ৰাই কৰা তেল আছিলে, তাতে মই অকণমান তেলখিনি গৰম হওঁতে মাছখিনি দি দিছোঁ। আপোনালোকে অকণমান কেৰাহীত তেল দি পেলাই গৰম কৰি ল'ব। বেছি নহয়, অকণমান গৰম হ'লে তাতে দি দিব মাছখিনি, মছলাৰ সৈতে সানি থোৱা মাছখিনি। বেছি হাই ফ্লেমত বা মিডিয়াম টু হাই ফ্লেমত দিব নালাগে, ল' ফ্লেমত ৰাখিব লাগে। মই ইয়াতে এতিয়া দি দিছোঁ মাছখিনি দি অলপমান পেষ্ট বনাই থোৱা বিলাহী দি দিছোঁ। বিলাহীখিনি দি ধুনীয়াকৈ মই লৰাই দিম মাছখিনি। এয়া দেখিছেনে মই মাছখিনি লৰাই দিছোঁ। মছলাখিনিও ভালকৈ সোমাই যোৱাকৈ আৰু বিলাহীখিনিও সোমাই যোৱাকৈ এনেকৈ ধুনীয়াকৈ লৰাই দি মাছখিনি 10 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম। এনেকৈ ধুনীয়াকৈ বিলাহীখিনি ওপৰত দি ধুনীয়াকৈ সোমাই যোৱাকৈ দিব লাগিব। এনেকৈ দি পেলাই মই এতিয়া ঢাকনি এখন দি ঢাকি পেলাই 10 মিনিটৰ কাৰণে থৈ দিম। 10 মিনিটৰ পিছতে মই ঢাকনখন দাঙি দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ উতল এটা আহিছে। মই এতিয়া মাছখিনি ইলুটিৰ পৰা শিলুটি কৰি দিম, 2 চাইডে সিজাকৈ। এপিচ মাছ মই এতিয়া লুটিয়াই দিওঁতে ভাঙি গ'ল, লুটিয়াওঁতে সাৱধান। এতিয়া মই লুটিয়াই দি আকৌ 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটৰ পিছত ভাপত দিয়া মাছ আমাৰ ৰেডি হৈ যাব। 10 মিনিটৰ পিছতে মাছ আমাৰ ৰেডি হৈ গ'ল। আমাৰ মাছ ৰেডি হৈ গৈছে। আপোনালোকৰ যদি ভাপত দিয়া মাছৰ ৰেচিপিটো ভাল লাগিছে, ঘৰত এবাৰ ট্ৰাই কৰি চাব। দেখিছেনে কিমান ধুনীয়া হৈছে। মই কিন্তু পানী অকণমানো দিয়া নাই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাবৰ বাবে। আজিলৈ আহিছোঁ, বাই।